নমস্কাৰ জয় কুকিং ভিডিঅ' লৈ মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ ধুনীয়া এটা চিকেন টুপলা ৰেচিপি আৰু দেৰি নকৰি বলক ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। চিকেন লৈ ল'লোঁ 2 পিচ আৰু বেজ পিচ চিকেনক মই কাটি ল'ম সৰু সৰুকৈ। প্ৰথমে দীঘল দীঘলকৈ কাটি লৈছোঁ, তাৰপিছত মই সৰু সৰুকৈ কাটি ল'ম। এয়া মই সৰু সৰুকৈ কাটি ল'লোঁ। সৰু সৰুকৈ চিকেনৰ পৰা কাটি ল'লোঁ আৰু বাতি এটাত উঠাই লৈছোঁ আৰু বইল কৰা মছলা পাত লৈ লৈছোঁ 6 খিলামান আৰু এইফালে 4 খিলা ল'লোঁ। ধনিয়া পাত ল'লোঁ এমুঠি, কেঁচা জলকীয়া লৈ ল'লোঁ 6 পিচ সৰু সৰুকৈ কাটি ল'ম আৰু পিঁয়াজ লৈ ল'লোঁ এপিচ সৰু সৰুকৈ কাটি ল'ম গোটেইখিনি। এয়া মছলা পাতখিনি কাটি লৈছোঁ। ধনিয়া পাত এমুঠি সৰু সৰুকৈ কাটি লৈছোঁ আৰু প্লেট এখনত উঠাই লৈছোঁ কাটি লৈ। কেঁচা জলকীয়াখিনিও সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া লৈ ল'লোঁ পিঁয়াজটো আৰু পিঁয়াজটো সৰু সৰুকৈ কাটি লৈছোঁ। লোকেল ধনিয়া পাতখিনি এয়া সৰু সৰুকৈ কাটি ল'লোঁ আৰু বইল কৰা মছলা পাতখিনি সৰু সৰুকৈ কাটি লৈছোঁ। কেঁচা জলকীয়া কাটি ল'লোঁ। আগৰ পৰা নহৰু আৰু আদা কাটি থৈছিলোঁ মই, তাৰে এচামুচ লৈ ল'লোঁ। এপিচ পিঁয়াজ লৈ লৈছোঁ আৰু পিঁয়াজটো সৰু সৰুকৈ কাটি ল'লোঁ। এয়া চাওক, সৰু সৰুকৈ কাটি থোৱা মাংসখিনি লৈ ল'লোঁ আৰু কাটি থোৱা পিঁয়াজখিনি মাংসখিনি ঢালি লৈছোঁ। সৰু সৰুকৈ কাটি থোৱা নহৰুখিনি ঢালি লৈছোঁ। ধনিয়া পাতখিনি ঢালি লৈছোঁ, মছলা পাতখিনি ঢালি লৈছোঁ, আদাখিনি ঢালি লৈছোঁ, জলকীয়াখিনি কাটি থোৱা ঢালি লৈছোঁ। সোৱাদ অনুযায়ী নিমখ 1 চামুচ লৈ ঢালি লৈছোঁ আৰু বেলেগ এবাৰ আধা চামুচ লৈ ঢালি দিছোঁ। নেমু এফাল লৈ লৈছোঁ, তাৰে চেপি লৈছোঁ নেমুটো। চামুচ এখন লৈ লৈছোঁ, চামুচখনেৰে দি পেলাই মাংসখিনি মিলাই লৈছোঁ আৰু পিঁয়াজ জলকীয়াখিনিও ভালকৈ মিলাই লৈছোঁ, মছলা পাতখিনিও। মিঠাতেল লৈ লৈছোঁ, এচামুচ মিঠাতেল ঢালি লৈ মিলাই লৈছোঁ মিঠাতেলখিনি মাংসখিনিৰ লগত। বাৰটেঙা লৈ লৈছোঁ 1 চামুচ ঢালি লৈছোঁ, বাৰটেঙাখিনিও মিলাই লৈছোঁ মাংসখিনিৰ লগত ভালকৈ। তৰা গছৰ পাত 3 খিলা লৈ লৈছোঁ আৰু মাজৰ ডাণ্ঠিকেইডাল গুচাই লৈছোঁ চাকুখনেৰে দি। এয়া গুচাই লৈছোঁ। গুচাই ল'লে চিকেন টুপলাখিনি বান্ধিবলৈ বেছি ভাল হ'ব। এয়া গুচাই ল'লোঁ আৰু মাংসখিনি লৈ লৈছোঁ। মাংসখিনি মছলাখিনি দিয়াই আছে আৰু মই এতিয়া টোপোলা কৰি ল'ম পাতখিনি দি পেলাই। মাংসখিনি তৰা পাতখিনি ঢালি ল'লোঁ। এতিয়া মই টোপোলা কৰি ল'ম তৰা পাতখিনি দি পেলাই মাংসখিনি ভালকৈ। চিকেনখিনি মই টোপোলা কৰি লৈছোঁ। এই চব তৰা গছৰ পাত দি পেলাই টোপোলা কৰি ল'লোঁ আৰু এক্সট্ৰাকৈ এখন পাত লৈ পেলাই বান্ধি ল'লোঁ। এই চব গ্ৰিলৰ চুইচটো অন কৰি ল'লোঁ। অন কৰি পেলাই বাটাৰ লৈ লৈছোঁ অকণমান আৰু বাটাৰটো লগাই লৈছোঁ গ্ৰিলখিনিত আৰু গ্ৰিলখিনিত বাটাৰটো লগাই ল'লে পাতখিনিত লাগি নাযায় গ্ৰিলটো। এতিয়া মই চিকেন টুকুৰাটো লৈ পেলাই গ্ৰিল কৰি লৈছোঁ। আধা ঘণ্টাৰ কাৰণে গ্ৰিল হ'বলৈ দিম। আধা ঘণ্টা মই গ্ৰিল কৰি ল'লোঁ চিকেনখিনি আৰু চিকেন টুকুৰাখিনি গ্ৰিল হৈ গ'লগৈ আধা ঘণ্টাৰ পিছত। এতিয়া মই প্লেট এখন লৈ লৈছোঁ বগাকৈ আৰু প্লেটখনত উলিয়াই ল'ম টুপলা চিকেনখিনি। উলিয়াই পেলাই আপোনালোকক দেখুৱাম কেনেকুৱা লাগে দেখিবলৈ আৰু খাবলৈও বহুত সোৱাদ হয় আৰু মাংসখিনি সিজি গ'লগৈ টোটেলি। আৰু মই এতিয়া উলিয়াই ল'ম প্লেট এখনত, উলিয়াই পেলাই আপোনালোকক দেখুৱাম। চব পাতখিনি খুলি লৈছোঁ মই। পাতখিনি মই ভালকৈ খুলি লৈছোঁ প্লেট এখনত। এই চব ধুনীয়া লাগিছে দেখিবলৈ। এপিচ আপোনালোকক ভাঙি পেলাই দেখুৱাম। চক মাংসখিনি সিজি গ'লগৈ, খাবলৈও বহুত সোৱাদ হয় এই আইটেমটো। গোটাকৈ বিলাহী এটা লৈ ল'লোঁ আৰু পাতলকৈ বাকলি গুচাই লৈছোঁ। বাকলি দি পেলাই মই গোলাপ ফুল বনাই দিম গাৰ্নিছ কৰিবলৈ টোপোলা চিকেনৰ ওপৰত দিবলৈ। এয়া মই গোলাপ ফুল বনাই ল'লোঁ বিলাহীৰ বাকলি দি পেলাই। চামুচ এখন লৈ ল'লোঁ ষ্টীলৰ আৰু চামুচ দি ভাঙি লৈছোঁ টোপোলা চিকেনখিনি। ভাঙি ল'লে দেখিবলৈও ভাল লাগিব। এই চব ধুনীয়া হৈছে। এতিয়া মই বিলাহীটো লৈ লৈছোঁ আৰু বিলাহীটো লৈ পেলাই ওপৰত বহাই দিছোঁ আৰু নেমু লৈ লৈছোঁ মই কেইবা পিচ পাতল পাতলকৈ কাটি ল'লোঁ, ওপৰত গাৰ্নিছ কৰি দিছোঁ নেমু দিওঁ। আপোনালোকে ঘৰতো এইদৰে বনাই খাব পাৰে সহজে। মোৰ ৰেচিপিটো যদি আপোনালোকৰ সকলোকে ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকন ঘণ্টিটো প্ৰেছ কৰিবলৈ নাপাহৰিব। সকলোলৈ ধন্যবাদ থাকিলে।